Hi friends, welcome back to my YouTube channel Kaushik Kegar. तो friends মানে আজি এটা এনেকুৱা ঠাইত যাবলৈ ওলাইছো যত মানে বম ডাঙৰ পাহাৰ আছে আৰু পাহাৰটোৰ ওপৰত মানে এটা এনেকুৱা এক্সপেৰিমেন্টস ভিডিও বনোৱাবলৈ যাই আছো মই আৰু মোৰ লগত এজন যাব তেওঁৰ চেনেলত সম্পূৰ্ণ ভিডিওটো চাব পাৰিব মানে ময়ো যাই আছো লাইভত ফাৰ্স্ট টাইম ভিডিওটো চাবলৈ কেনেকুৱাকৈ মানে এক্সপেৰিমেন্টস ভিডিও বনাব লাগে আৰু আপোনালোকক লৈ যাই আছো গাইজ তেনেহলে বেছি দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু গাইজ মই আশা কৰিছো সম্পূৰ্ণ চাব ভিডিওটো স্কিপ নকৰাকৈ তেনেহলে গাইজ বেছি দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু গাইজ মই যাই আছো আজি বাইক লৈ বাইক মানে যাৰ লগত যাই আছো তোৰ বাইক আজি চাইকেল নাই লগত মানে চাইকেল ঘৰত আছে আজি যাই আছো মানে বহুত দূৰ হয় না সেই কাৰণে বাইকত যাই আছো গাইজ তো ভিডিওটো স্কিপ নকৰাকৈ চাব গাইজ কিয়নো মোৰ মানে ভিডিওটো ফুল ওয়াচ কৰিব লাগে গাইজ মোৰ ওয়াচ কৰিব আপোনালোকে এইটোৱে আশা কৰিছো গাইজ ফুল ওয়াচ কৰি দিয়ক ভিডিওটো স্কিপ নকৰাকৈ চাওক গাইজ এইখিনিয়ে তো লাহে লাহে যাই আপোনালোকক লৈ যাই আছো আপোনালোকে সম্পূৰ্ণ ভিডিও চাব গাইজ আৰু গাইজ মানে আগত ৰাস্তা ভাঙা আছে তো গাইজ গাড়ী থৈ যাব লাগিব আগত নাও আছে নাওত যাম গাইজ তো চাই থাকক গাইজ তো গাইজ মানে এথেন নাও লৈ যাব লাগিব অলপ দূৰ তাৰপিছত বাকি কৰোঁ গাড়ী থাকিলে গাড়ীত যাম নহ'লে খোজকাঢ়ি যাব লাগিব তো গাইজ মানে খোজকাঢ়িবলগীয়া হ'ল মানে এই ৰাস্তা ভাঙি গৈছে আগত মানে সেইকাৰণে গাড়ী চাড়ী থৈ হেলমেট লৈ যাই আছোঁ খোজকাঢ়ি মানে কথা হ'ল কি বানপানীৰ সময়ত ৰাস্তাখন ভাঙি গৈছে সেইকাৰণে আমি নাওত আহিব লগা হ'ল মানে আগত ব্ৰিজ আছিল ব্ৰিজখন ভাঙি গৈছে সেইকাৰণে খোজকাঢ়ি যাবলগীয়া হ'ল নাওত আহিলোঁ তো চাইছে আৰু সিপিনে আছে পাহাৰটো চাওক এইটো তো এইটো পাহাৰতে মানে আহিলোঁ মানে আপোনালোকেতো জানে আগৰ ভিডিঅ'টো কৈছোঁ মই মানে পাহাৰত উঠি চবচে বেছি ভাল পাওঁ মজা লাগে তো মানে আজি এটা এক্সপেৰিমেন্টস ভিডিও বনাবলৈ আহিলোঁ নেকি আৰু মানে মই ভাবিলোঁ যে এক্সপেৰিমেন্টস ভিডিওটো যদি বনাবলৈ আহিলোঁ দাদাজনৰ লগত তো দাদাজনৰ ভিডিওটো মই চাম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ তো ব্লগ মানে লাহে লাহে পাহাৰলৈ যাওঁ যাই কেনে আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কি एक्सपेरिमेंट्स है हे ऑनलाइन सब तो कैसे आप लोग आज एक नहीं हमारा वीडियो साथ वीडियो का पूरा देख देना तो बंधुসকল এইটো মোৰ চেনেল নহয় এইটো ভাইটিৰ চেনেল হয় তো আপোনালোকে এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই এতিয়া কৰি দিয়ক আৰু এইটো চেনেলত ভাল ভিডিঅ' আহি আছে আৰু এইটো ভিডিঅ' আপোনালোকে শেষলৈ চাব পুৰা ভাল লাগি যাব আপোনালোকৰ চাওক আমি এইটো পাহাৰৰ ওচৰত আহি পাইছোঁ ইয়াৰ পৰা দেখা নাপাই অলপ আগত গ'লে দেখা পাম তো কেনেকুৱা লাগি আছে একদম পুৰা মজা লাগি আছে তোমাৰ কেনেকুৱা বঢ়িয়া আৰু মানে কি আমি বাইকেলৈ আহিব পাৰিলোঁ হয় ৰাস্তাত মানে কি ৰাস্তাটো ভাঙি গৈছে বানপানীৰ সময়ত পুৰা জোৰে বানপানী হৈছিল না পুৰা জোৰে ধাৰ গৈছিল ধাৰ যাওঁতে ভাঙি গৈছে গোটেইখিনি তো আমি তাতে নাওত আহিব লগা হ'ল তো বাইকখন তাতে আমি থৈ আহিলোঁ তো এতিয়া আমি বুলিয়ে যাই আছোঁ চাওক একদম বুলি হেলমেট হাতত লৈ হেলমেটখন হাতত লৈ আহিছোঁ নহ'লে তাতে থ'লে আৰু কোনোবাই লৈ যাব পাৰে তাতে মানে বেছি মানুহ নাই থ'বলগীয়া হ'লে আৰু চাওক পাহাৰৰ ওচৰত আহি পাইছোঁ এইটো চাওক আপোনালোকে পাইছে না আৰু আজিৰ বতৰটো ভাল আছে মানে ৰ'দ চ'দ দি আছে মজা কিমান ৰ'দ দিছে নাই দেখা পাইছে না ওপৰত অলপো মেঘ নাই ৰ'দে ৰ'দ তো চাওক আৰু পাহাৰ আহি পালোৱে আহি আৰু চাওক আমি পাহাৰ আহি পালোৱে তো এতিয়া আমি পাহাৰৰ ওপৰত যাম আৰু ওপৰত যাই আপোনালোকক কৈ আছোঁ একদম ওপৰত মানে একদম ওপৰতে যাম একদম যাবই লাগিব আৰু আপোনালোকে চাই থাকক একদম পাহাৰত যাই আমি লগ কৰি আছোঁ তো বাই আৰু গাইজ ফাইনেলি মানে পাহাৰত আহি পালোঁ লাহে উঠি আছোঁ আৰু বহুত ভাগৰ লাগি আছে এথেন ক'বলৈ গ'লে পাহাৰটোৰ মানে কি বুলি কয় ওখটো বহুত কি কম গাইজ আৰু গাইজ মানে বহুত গৰম অলপ আগত কৈ আছিলোঁ যে আজিৰ বতৰটো ভাল তো উঠি যাওঁতে মানে বহুত লাগি আছে ভাগৰ লাগি আছে
আৰু বহুত বেছি গৰম গাইজ ওপৰত যাই জিৰাব লাগিব জিৰাই কেনে আকৌ যাম গাইজ আৰু চাওক মানে ইয়াতে জিৰণি লৈ আছোঁ বহুত বেছি গৰম গাইজ মজা আৰু ইবাগে চাওক আৰু গাইজ মানে টি চাৰ্টটো চেঞ্জ কৰিলোঁ শাৰ্ট তো এথেন মুখ চুখ ধুই ল'ম ফ্ৰেছ হৈ আৰু ওপৰত যাম তো আহক মানে মুখ চুখ ধুই লওঁ ওপৰততো পানী এনে খাবলগীয়া পানী নাইয়ে তো ইয়াতে চাওক ক'ৰ পৰা মানে পাহাৰৰ পৰা পানী আহি আছে গাইজ এই পানীয়ে খাব লাগিব আৰু কি কৰিম চাওক মজা ঠাণ্ডা ঠাণ্ডা পানী আহিছে আৰু মুখ চুখ ধুই লওঁ ভালদৰে বহুত কষ্ট কৰিলোঁ আৰু গাইজ ঘৰৰ পানী এনে নেপেলাব কিয়নো আজি মই মানে গম পাই আছোঁ পানীৰ কিমান মূল্য আজি পাহাৰৰ ওপৰত আহি মানে এই পানী খাবলগীয়া হৈছে আৰু ঘৰত মই মানে আমালোকে পানী পেলোৱাই দিওঁ তো বহুত ওপৰত আহি অলপ পানী পালোঁ চাওক পানীটো এই পানী খাবলগীয়া হৈছে আমাৰ আজি সেইকাৰণে কওঁ আপোনালোকে পানী বোলা বস্তুটো পানী অকল পানী বুলি নহয় বহুত কিবা কিবি বেছি হ'লে আমি পেলাই দিওঁ তো পেলাব নালাগে থৈ দিব লাগে আৰু চাওক আজি ক'ত আহি ক'ত পানী খাবলগীয়া হৈছে মোৰ মানে পানী আনিছিলোঁ তথাপি শেষ হৈ গৈছে তো ইয়াৰে পানী খাবলগীয়া হৈছে আৰু ঠাণ্ডা মজা পানী আহিছে পাহাৰৰ পানী এনেও ঠাণ্ডা বুলি মই গম পাওঁ আপোনালোকেও গম পাইছে ইমান ৰ'দৰ মাজত পানী কিন্তু ঠাণ্ডা হৈ আছে মজা একদম তো আৰু অলপ ওপৰত যাম মুখ চুখ ধুই ল'লোঁ এইটো চাওক ওপৰত ভিউটো চাই লওক ভালদৰে মজা একদম আৰু টি চাৰ্টটো কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰিব হয়তো মোতকৈ অলপ ডাঙৰ হৈছে সেইটোৱে ক'ব তো এতকৈ অলপ ভাল কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে তো আৰু এটা ভিউ আছে এইভাগে চাওক মজা একদম হ'ব দিয়ক ওপৰত যাই আকৌ লগ পাই আছোঁ আৰু গাইজ আপোনালোকে যদি পাহাৰত কোনোবা দিনা উঠিবলৈ খোজে বা উঠিছে গম পাব আৰু যদি আজিলৈকে পাহাৰত উঠা নাই তো গৰম দিনত আহিলে আপোনালোকে ছাতা এডাল ইউজ কৰিব কিয়নো ওপৰত যাই গম পাব যি গৰম গাইজ আমালোকে ছাতা অনা নাই সেইকাৰণে হেলমেটটো দি লৈছোঁ গাইজ মজা একদম কিন্তু পাহাৰত উঠি বেলেগতকৈ বেলেগ মজা এইটো মোতকৈ বেছি আপোনালোকেও জানে গাইজ হেলমেটটো মাথাত দিছোঁ কাৰণে ইমান বেছি গৰম লগা নাই তো আৰু অলপ ওপৰত যাব লাগিব এইটো চাওক আৰু পিছপিনৰ ভিউটো চাওক আৰু ওপৰত যাই দেখুৱাই আছোঁ গাইজ মানে য'ত আহিছোঁ আৰু আপোনালোকক পাহাৰটো ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম বুলি কৈছিলোঁ তো মানে এইটো কেমেৰা মানে মোবাইলৰ যিখিনি কেপাচিটি কেমেৰাৰ তাতকৈ বেছি কেপাচিটি এইটো দি মানে অলপ ভালদৰে দেখুৱাম কিমান দূৰলৈকে মানে জুম কৰিব পাৰি অলপ ভালদৰে দেখুৱাই আছোঁ তো বেক কেমেৰাটো অন কৰিব লাগিব অন কৰি দেখুৱাই আছোঁ মানে এইভাগৰ মানে দূৰৰ কিমান দূৰত্বলৈকে চাব পাৰোঁ সেইটো অলপ দেখুৱাবলৈ চেষ্টা কৰোঁ ৰ'ব এইটো বস্তু দি মানে মই দেখুৱাম মানে এনে মই যদি এইটো ইউজ নকৰোঁ এনেহেন দেখা পাব ঘোলা একদম ক্লিয়াৰ নাহে আৰু এইটো দি অলপ দেখুৱাই আছোঁ কিমান ক্লিয়াৰ আহে মানে এইটো অলপ চেষ্টা কৰোঁ দেখুৱাবলৈ তো বেক কেমেৰা দি দেখুৱাই আছোঁ এইটো বস্তু চাওক তো গাইজ তো আপোনালোকক দেখুৱাই আছোঁ চাওক জুম কৰিলে কেনেহেন মানে সৰু দেখা পাই আছে আৰু মই যদি এই বস্তুটো ইউজ কৰোঁ তো আপোনালোকে চাওক এনে কিমান ডাঙৰ দেখা পাই আছে
আৰু অলপ জুম কৰি দেখুৱাই আছোঁ ৰ'ব এইটো চাওক এইটো হ'ল জুম কেপাচিটি এনে চাওক আৰু এইটো দি চাওক এইটো দি মানে দেখুৱাই আছোঁ চাওক যিসকলৰ মোবাইলৰ মানে কেপাচিটি ভাল নহয় এইটো ইউজ কৰক গাইজ তেনেহ'লে গম পাব এইটোৰ মানে সেইটো কিমান এইটো চাওক মানে জুম কেপাচিটি বহুত ভাল আৰু ভিডিঅ' কৰিবলৈ মজা একদম মানে কি কম মজা মজা এইটো চাওক আৰু এই পিনে আছে এইটো চাওক এইটো আৰু এনে চাওক জুম কৰিলে বুজিয়ে নাপায় একেবাৰে আৰু এইটো ইউজ কৰিলে চাওক এইটো চাওক আৰু মানে গাইজ যিটো এক্সপেৰিমেণ্টছ ভিডিঅ'টো কৈছিলোঁ বনাবলৈ আহিছোঁ আৰু মই দেখিম বুলি ভাবিছিলোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম বুলি কৈছিলোঁ তো দাদাজনে এক্সপেৰিমেণ্টছটো আৰম্ভ কৰিলে চাওক তো বলক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো তো দাদাজনে ভিডিঅ'টো মানে বনাবলৈ একদম ৰেডি আৰু দেখুৱাই আছোঁ ৰ'ব অলপ ভালদৰে আৰু গাইজ এক্সপেৰিমেণ্টছ ভিডিঅ'টো আৰম্ভ কৰিছে চাওক এইটো চাওক তো গাইজ চাওক ইয়াতে তাৰমানে কথাটো কি হৈছে গোটেইখিনি পোহৰ এটা ঠাইতে জমা হৈছে তাৰ কাৰণে গৰমৰ সেইটো বাঢ়ি গৈছে বাঢ়ি যোৱাৰ ফলত কাগজত জুই লাগি যাব চাওক আপোনালোকে এই বস্তুটো দি চাওক মেগনিফাই গ্লাছেদি আমি কি কৰি আছোঁ চাওক এইটো আপোনালোকে কৰিব পাৰে ঘৰত কিন্তু ৰ'দ লাগিব বহুত আৰু আমি কি পাহাৰৰ ওপৰত আহি লৈছোঁ ফাৰ্ষ্টতে আমি তলত কৰি লৈছোঁ তাৰে পিছত আমি আহিছোঁ পাহাৰৰ ওপৰত কেনেকুৱা হয় সেইটো আমি চাবলৈ বিচাৰি আহিছোঁ আৰু গাইজ মই অলপ ট্ৰাই কৰোঁ এইটো দি মানে এই পেকেটটো জ্বলোৱাবলৈ কুৰকুৰিৰ পেকেট হয় তো ট্ৰাই কৰি চাওঁ কিমান ফাষ্ট মানে জুই লাগে তো এইটো দি ট্ৰাই কৰি আছোঁ এইটো চাব পাৰে গাইজ পানীৰ বটল জুই লাগিছে গাইজ চাব পাৰে গাইজ কি কম একদম মজা লাগি আছে ইমান ৰ'দ তথাপি ওপৰত কিন্তু অলপো গৰম নাই গৰম বুলি তলত আছে উঠি অহাৰ পিছত মজা বতাহ আহি আছে চাওক একদম চাওক আৰু গাইজ সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ বিচাৰিছে তো দাদাজনৰ চেনেলত যাওক আৰু চেনেলত যাই ছাবস্ক্ৰাইব কৰক আগতে ছাবস্ক্ৰাইবটো কৰি ল'ব তাৰপিছত ভিডিঅ'টো চাওক ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ এইটোৱে আৰু গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুন আহি থাকে প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাই থাকিলে থ্যাংক ইউ সো মাচ গাইজ आज की वीडियो नहीं है गाइस।